हेलो फ्रेंड्स আজিৰ এইটো ভিডিঅ'ত এই NMFE লোচনৰ বিষয়ে আলোচনা কৰিম। এইটো এই ঠাণ্ডাৰ দিনৰ কাৰণে এটা বহুত ভাল লোচন হয়। তো এই লোচনৰ গোটেই ইউজখিনি কথা আলোচনা কৰিম যে এইটো লোচন ইউজ কৰি আপোনালোকৰ কি স্কিনৰ কি প্ৰব্লেম দূৰ কৰিব পাৰে বা এইটো কেনেকৈ লগাব লাগে বা কিমান দিনলৈকে লগাই থাকিব লাগে বা ইয়াৰ পৰা কিবা অসুবিধা হ'ব পাৰে নেকি, আপোনালোকৰ সাইড এফেক্ট হ'ব পাৰে নেকি, এনেকা কথা আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আৰু যদি চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ ফাৰ্মাচীত থকা প্ৰত্যেকটো মেডিচিন আৰু কছমেটিকৰ ওপৰত এইটো চেনেলত এটা ভিডিঅ' বনাই আপলোড কৰা হয়। তো যদি আপোনালোকে ফাৰ্মাচীৰ বিষয়ে শিকিব বিচাৰে, যদি মেডিচিনৰ কথা জানিব বিচাৰে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি থ'ব। তো ফ্ৰেণ্ডছ এই NMFE লোচনটো আপোনালোকে প্ৰায়ভাগ ফাৰ্মাচীতে পাই যাব। তো তথাপিতো যদি আপোনালোকে অনলাইনৰ পৰা যদি ডিছকাউণ্ট ৰেটত কিনিব বিচাৰে তেতিয়াহ'লে মই তাৰ অনলাইনৰ ডিছকাউণ্ট ৰেটৰ লিংকটো মই দি দিম। আপোনালোকে সেই লিংকৰ পৰা এই NMFE লোচনটো আপোনালোকে ডিছকাউণ্ট ৰেটত কিনিব পাৰিব। তো ফ্ৰেণ্ডছ এই NMFE লোচনৰ কামখিনি জনাৰ আগতে এই NMFE লোচনটো কি ইনগ্ৰেডিয়েণ্ট দি বনোৱা হৈছে সেইটো জনাটো বহুত দৰকাৰী হয়। তো এই NMFE লোচনটো বনোৱা হৈছে আপোনাৰ এল'ভেৰা আৰু ভিটামিন ইৰ দ্বাৰা। তো এল'ভেৰাটো আপোনালোকে জানে স্কিনৰ কাৰণে বহুত ভাল হয়, স্কিনটো মইশ্চাৰাইজ কৰি ৰাখে। আৰু ঠিক তেনেদৰে ভিটামিন ইটো স্কিনৰ কাৰণে বহুত ভাল হয়। ভিটামিন ইটো স্কিনৰ কাৰণে স্কিন প্ৰটেক্টেণ্ট হিচাপে কাম কৰে। তো এনেকৈ চালে আপোনাৰ দুয়োটা ইনগ্ৰেডিয়েণ্টে আপোনাৰ স্কিনৰ কাৰণে বহুত ভাল। তো ফ্ৰেণ্ডছ এতিয়া এই NMFE লোচনৰ যদি মেইন ইউজৰ কথা আলোচনা কৰোঁ তেতিয়াহ'লে ইয়াৰ মেইন ইউজটোৱে হৈছে মইশ্চাৰাইজাৰ হিচাপে কাম কৰে। আপোনাৰ যেতিয়া স্কিনটো যাৰ ড্ৰাই স্কিনৰ প্ৰব্লেম থাকে, স্কিনটো বেছি ড্ৰাই থাকিলে আপোনাৰ কিছুমানৰ ঠাণ্ডাৰ দিনত চাব ভৰিৰ তলুৱাটো ফাটি যায়। ভৰিৰ তলুৱা ফাটাটো এই NMFE লোচন আপোনালোকে লগাব পাৰে। বা হাত ভৰিটো কিছুমান আপোনাৰ সৰু ল'ৰা ছোৱালী বা ডাঙৰ ল'ৰা ছোৱালীৰো কেতিয়াবা চাব আপোনালোকে যে ঠাণ্ডাৰ দিনত গালটো অলপ ক'লা ক'লা দাগ পৰি যায়, অলপ ড্ৰাই হৈ কিনে অলপ ফাটে, গালৰ স্কিনটো ওপৰৰ লেয়াৰটো ফাটি যায়। তো এনেকুৱা প্ৰব্লেমত আপোনালোকে এই NMFE লোচনটো মইশ্চাৰাইজাৰ হিচাপে ইউজ কৰিব পাৰে, তাতে বহুত ভাল ৰিজাল্ট দেখায়। আৰু ছানবাৰ্ণৰ প্ৰব্লেম হ'লে আপোনালোকে চাব বেছি টাইম ৰ'দত থাকিলে ৰ'দত ওলাই থকা আপোনাৰ বডি পাৰ্টটো বেছি ৰঙা পৰি যায়, স্কিনটোৰ কালাৰ চেঞ্জ হৈ যায়। তো এনেকুৱা ক্ষেত্ৰতো আপোনালোকে স্কিনত এই NMFE লোচনটো ইউজ কৰিব পাৰে। আৰু ফ্ৰেণ্ডছ প্ৰেগনেঞ্চি টাইমত যিটো মাইকী মানুহৰ যিটো আপোনাৰ পেটত যিটো দাগ পৰে, ফাটি যোৱা স্কিনৰ ওপৰত যিটো ষ্ট্ৰেটছ মাৰ্ক পৰে, সেই ফাটি যোৱা যিটো দাগ দেখায়, বগা বগা দাগ ওলাই যায়, তো সেই দাগটোতো আপোনালোকে এই NMFE লোচন ইউজ কৰিব পাৰে। তাতেও কিছু পৰিমাণে এই NMFE লোচনটোৱে ৰিজাল্ট দেখায়। তো কিন্তু আপোনালোকে যদি এইটো স্কিনটো ফাটি যোৱাৰ আগৰ পৰাই যদি আপোনালোকে ইউজ কৰি থাকে NMFE লোচনটো, তেতিয়াহ'লে এই ষ্ট্ৰেটছ মাৰ্কছটো এই দাগটো পৰা চান্সটো বহুত কম হৈ যায়। তো আপোনালোকৰ এনেকুৱা ড্ৰাই স্কিনৰ প্ৰব্লেম থাকিলে বা যিকেইটা প্ৰব্লেম মই ক'লোঁ, এনেকুৱা প্ৰব্লেম থাকিলে আপোনালোকে এই স্কিনটো গোটেই বডিতে লগাব পাৰে। আপোনালোকে এনেকুৱা নহয় যে লোচন বুলি অকলে হাতত বা ভৰিতে লগাব পাৰিব, এনেকুৱা নহয়। আপোনালোকে গোটেই বডিতে গা ধোৱাৰ পিছত আপোনালোকে এই লোচনটো গোটেই বডিতে লগাই দিব পাৰে। এনেকুৱাকৈ আপোনালোকে গা ধোৱাৰ পিছত দিনত একবাৰ লগাব পাৰে বা দিনত আপোনালোকে 2 টাইমো এই লোচনটো আপোনালোকে বডিত ইউজ কৰিব পাৰে। আৰু ফ্ৰেণ্ডছ এই NMFE লোচনৰ যদি ছাইড এফেক্টৰ কথা ক'ব যাওঁ তেতিয়াহ'লে এইটো লোচনৰ পৰা ইমান ছাইড এফেক্ট একো দেখা পোৱা নাযায়, ডাঙৰ একো ছাইড এফেক্ট দেখা পোৱা নাযায়। তো তথাপিতো কিছুমান পেচেণ্টৰ ক্ষেত্ৰত সৰু সুৰা ছাইড এফেক্ট দেখাব পাৰে, যেনেকুৱা আপোনাৰ স্কিন ইৰিটেশ্যনৰ প্ৰব্লেম হ'ব পাৰে বা আপোনাৰ কিছুমান পেচেণ্টৰ ক্ষেত্ৰত এলাৰ্জিক ৰিয়েকশ্যন হ'ব পাৰে। ৰেয়াৰ কেছত, বহুত কম কেছত এনেকুৱা দেখা পোৱা যায়। তো ইয়াৰ উপৰিও যদি আপোনালোকে কিবা আননোন ছাইড এফেক্ট পায়, কিবা প্ৰব্লেম পায়, তেতিয়া লগালগ আপোনালোকে ওচৰৰ ফাৰ্মাচিষ্টৰ কনচাল্ট কৰিব বা আপোনাৰ ডক্টৰক কনচাল্ট কৰিব। তাৰপিছতে আপোনালোকে এই NMFE লোচনটো আকৌ ইউজ কৰিবৰ কাৰণে কণ্টিনিউ কৰিব।